নমস্কাৰ ক্ৰাইম সাৰ্চ নিউজত সকলোকে স্বাগতম জনাইছো। লক্ষীপুৰ উলাহ মালৰে গণতন্ত্ৰ দিৱস উদযাপন। গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৭২তম গণতন্ত্ৰ দিৱস উদযাপন। আজি পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে লক্ষীপুৰ ৰাজচক্ৰ বিষয়া ৰিপন জ্যোতি নাথে। পতাকা উত্তোলনৰ পিছত চক্ৰ বিষয়াজনে বছৰটোৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰে অসমৰ ৰাইজৰ গণৰাজ্য দিৱসৰ আজি এই পতাকা উত্তোলনৰ পবিত্ৰ স্থলীত সমবেত বিশিষ্ট ব্যক্তিসকল, শিক্ষক কৰ্মচাৰীসকল, জ্যেষ্ঠ নাগৰিক। উক্ত কাৰ্যসূচীত কুচকাজ, সাংস্কৃতিক অনুষ্ঠান, এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হয় গণতন্ত্ৰ দিৱস। লগতে প্ৰায় ২০খনেৰো অধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা সন্মান প্ৰদৰ্শন। শ্ৰেষ্ঠ কামাণ্ডাৰ হিচাপে প্ৰথম স্থান লাভ কৰে লক্ষীপুৰ টাউন হাই স্কুলৰ ছাত্ৰী মৰ্জিনা খাতুনে। কুচকাজত প্ৰথম স্থান লাভ কৰিছে ফলিমাৰী হাই স্কুল, বিপৰীতে দ্বিতীয় স্থান লাভ কৰিছে ফেটাঙ্গাপাৰা হাই স্কুল। আপোনালোকে যদি আমাক ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো লাইক কৰিব, ফ'ল' কৰিব, আৰু যদি ইউটিউব চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ক্ৰাইম সাৰ্চ নিউজ অসম। বাসত্তৰ সংখ্যক গণৰাজ্য দিৱসৰ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰৰ সিৰাজুল হক। বহুত ভাল লাগিছে, ইমান বহুত মানে মনত